নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু পূজাৰ বতৰ যিহেতু ৰেচিপিটো এটা বনাবই লাগিব। মিঠা বুলি ক'লে জেলেপিয়ে আমাৰ বাবে প্ৰিয়। আজি জেলেপি ইনষ্টেণ্ট কেনেকৈ বনায় 10 মিনিটৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। তেনেহ'লে আপোনালোকে চাওক ভিডিঅ'টো মই কেনেকৈ বনাইছিলোঁ জেলেপি, আৰু লগ পাই আছোঁ আপোনালোকক। প্ৰথমতে চুগাৰ চিৰাপখিনি বনাই ল'ব লাগিব। তাৰ বাবে মই ইয়াতে এখন ফ্ৰাই পেন উঠাই লৈছোঁ গেছত, আৰু 2 কাপ জোখৰ ইয়াতে চেনি দি লৈছোঁ, আৰু 1 কাপ জোখৰ পানী। এতিয়া এইখিনি উতলিব লাগিব। উতলাৰ পিছত যেতিয়া অকণমান আঠা হ'ব তেতিয়া আমি চিৰাপখিনি নমাই থৈ দিম। আৰু তাৰ আগতে সুগন্ধিৰ বাবে ইয়াতে 2টা ইলাচি থেতেলাই দিছোঁ। আৰু দোকানৰ দৰে অকণমান টেঙা টেঙা এটা ফ্লেভাৰ আনিবৰ বাবে নেমু টেঙাৰ ৰস ইয়াতে 1 চামুচ দি লৈছোঁ। অপশ্যনেল হয়, নিদিলেও হয় আপোনালোকে, কিন্তু নেমু টেঙাৰ ৰস দিলে চিৰাপখিনি বৰ ধুনীয়া লাগে জিলেপিকেইখন। আৰু এতিয়া এইখিনি চাওক সুন্দৰকৈ উতলি আহিছে। আমাৰ চিৰাপখিনি বনাবৰ বাবে একেবাৰে ডাঠ কৰিব নালাগে, অকণমান সামান্য পাতলীয়াকৈ ৰাখিব লাগিব। আৰু এয়া চাওক অকণমান আঠা আঠাৰ দৰে ভাৱ হোৱাৰ লগে লগে চিৰাপখিনি আমি নমাই থৈ দিম। আৰু এতিয়া ঘূৰণীয়া পাত্ৰ লৈছোঁ, আৰু তাতে 1 কাপ জোখৰ ময়দা দি লৈছোঁ। লগতে মই 1 টেবুল চামুচ ঘি দি লৈছোঁ। আপোনালোকে ঘি যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে, নিদিলেও কোনো কথা নাই, কিন্তু ফ্লেভাৰবোৰ সদায় ভাল আহে, সেইবাবে ঘি দি লৈছোঁ মই 1 চামুচ। আৰু আধা চামুচ জোখৰ মই ইয়াতে বেকিং পাউডাৰ দি লৈছোঁ। আৰু এইখিনি এতিয়া ময়ান দি ল'ম ভালদৰে। আৰু এয়া চাওক ধুনীয়াকৈ মুঠি মাৰিব পৰা হৈ গৈছে। কিছু সময় ধুনীয়াকৈ ময়ান দিয়াৰ পিছত এতিয়া মই ইয়াতে 1 কাপ জোখৰ পানী লৈছোঁ, আৰু অলপ অলপকৈ মই এই ময়দাখিনি হাতেৰে ধুনীয়াকৈ ঘোল বনাই যাম। ময়দাখিনি হাতেৰে খুব ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ, যাতে কোনো গোটা গোটা নাথাকে, অৰ্থাৎ লাম্পছবোৰ যাতে নাথাকে আৰু মিহি হয়। এয়া চাওক ধুনীয়াকৈ মই হাতেৰে মিহি কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে ফুড কালাৰ দিছোঁ, হালধীয়া। যিহেতু জেলেপি, দোকানৰ জেলেপিবোৰ অলপ ৰঙচুৱা হৈ থাকে, কেতিয়াবা হালধীয়া কেতিয়াবা ৰঙা আপোনালোকে দেখে, আৰু সেইবাবে হালধীয়া ফুড কালাৰ অলপ দি লৈছোঁ, দেখিবলৈ যাতে ধুনীয়া হয়। আৰু এয়া চাওক মই কণী ফটা যিখন হেতা, সেই হেতাৰে মই ধুনীয়াকৈ ঘোলখিনি বনাই লৈছোঁ আৰু সুন্দৰকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক অকণো ইয়াতে লাম্পছ নাই, আৰু এইখিনি আমাৰ জোখৰ হৈ গৈছে। বেছি পাতলো কৰা নাই আৰু অত্যাধিক গোটাও কৰা নাই। এতিয়া গিলাচ এটা লৈছোঁ, আৰু এই গিলাচত মই পাইপিং বেগ এখন লৈছোঁ। যিবোৰ আমি কেক বনাওঁ আইচিং বেগ পাওঁ, সেই আইচিং বেগত মই গোটেইখিনি এতিয়া ঘোলখিনি ঢালি দি লৈছোঁ। আৰু এতিয়া এই আটাইখিনি ঘোল ভালকৈ মই পাইপিং বেগত ভৰাই লোৱাৰ পিছত পাইপিং বেগৰ মই ধুনীয়াকৈ ওপৰত বান্ধি ল'ম এডাল ৰবৰৰ সহায়েৰে। ৰবৰডালেৰে এনেদৰে বান্ধি লোৱাৰ পিছত ঘোলখিনি ওলাই নপৰে। আৰু এয়া চাওক মই ধুনীয়াকৈ বান্ধি লৈছোঁ। আৰু এতিয়া পাইপিং বেগৰ ভিতৰত যাতে কোনো এয়াৰ পাছ নহয়, এয়াৰ বাবল নাথাকে, তাৰ বাবে মই ধুনীয়াকৈ অলপ হাতেৰে মিক্স কৰি লৈছোঁ, যাতে আমাৰ বেটাৰখিনি যেতিয়া কেৰাহীত দিওঁ ধুনীয়াকৈ ওলাই আহে। আৰু এতিয়া এইখিনি কেঁচি এখনৰ সহায়েৰে মূৰটো অকণমান আগটো কাটি দিছোঁ, যাতে আমি ধুনীয়াকৈ বনাই ল'ব পাৰোঁ। আৰু এয়া এতিয়া মই উঠাই দিছোঁ এখন ফ্ৰাই পেন। তাত ভাজিবৰ বাবে অলপ সৰহকৈ তেল লাগিব। কমেও মই ইয়াতে 400 গ্ৰাম তেল দিছোঁ, ৰিফাইন অইল। আৰু এতিয়া মই ধুনীয়াকৈ ভাজি যাম। কিন্তু সদায় এটা কথা মন কৰিব, যাতে তেলখিনি সুন্দৰকৈ গৰম হয়, কাৰণ তেলখিনি গৰম নহ'লে কিন্তু জেলেপিখিনি ভালকৈ নুঠিব। আৰু এয়া চাওক তেলখিনি ধুনীয়াকৈ মই গৰম কৰি লোৱাৰ পিছত জেলেপিখিনি এনেদৰে মই ঘূৰাই ঘূৰাই হাতেৰে বনাই লৈছোঁ। প্ৰথমতে 2-1খনমান অলপ ইফাল সিফাল হয়, কিন্তু লাহে লাহে যেতিয়া বনাই থকা যায় পিছৰ কেইখন সুন্দৰকৈ উঠে। আৰু এয়া চাওক একদম দোকানৰ দৰে, পাইপৰ দৰে যেনেকুৱা আমি দোকানত পাওঁ তেনেকুৱা একদম পাৰফেক্ট হৈছে। অকণমান ৰঙা দাগটো দেখিছে যে, সেয়া অকণমান মানে চুগাৰ চিৰাপ পৰি গৈছিল গৰম তেলত, তাৰ বাবে কেৰামেলাইজ হৈ যোৱাৰ কাৰণে অকণমান ৰংটো ধৰিলে। আৰু এয়া চাওক ইতিমধ্যে হৈ গৈছে গোটেইকেইখন। আৰু মই চুগাৰ চিৰাপত এতিয়া ডুবাই দিছোঁ। কমেও মই 2 মিনিট ইয়াতে ডুবাই ৰাখিম জেলেপিকেইখন। আৰু এয়া বেছি ৰঙচুৱাকৈ ভাজি নল'ব,
আৰু এইখিনি এতিয়া 2 মিনিটৰ কাৰণে মই ৰাখি থৈ দিলোঁ চুগাৰ চিৰাপত ডুবাই আৰু নেক্সট আকৌ বনাবলৈ ল'লোঁ বাকীখিনি আৰু এয়া চাওক মোৰ এতিয়া অকণমান লাহে লাহে পাককেইটা আহিছে এনেদৰে অলপ অলপকৈ বনাই থাকিলে ধুনীয়াকৈ পাকবোৰ পিছলৈ আহি যাব আৰু এইখিনি এতিয়া অকণমান উলট পালটকৈ আকৌ ভাজিব লাগিব যাতে ধুনীয়াকৈ ভাজ খায় আমাৰ জেলেপি কেইখন আৰু এয়া যিখিনি মই জেলেপি বনাইছিলোঁ সেই জেলেপিখিনি মই এতিয়া নমাই ৰাখিছোঁ ইতিমধ্যে 2 মিনিট হৈ গৈছে আৰু মই চুগাৰ চিৰাপখিনিৰ পৰা জেলেপিখিনি নমাই ৰাখিলোঁ এতিয়া আকৌ এইখিনি ভাজি আছোঁ আৰু এনেদৰে ভালকৈ ভাজি ল'ম অকণমান আৰু এই জিলাপি কেইখনো মোৰ ইতিমধ্যে ভজা হৈ গৈছে আৰু মই এতিয়া উঠাই ৰাখিলোঁ আৰু চুগাৰ চিৰাপখিনি ডুবাই ৰাখিম 2 মিনিটৰ বাবে আৰু আটাইখিনি এতিয়া এনেদৰে লৈছোঁ অকণমান পাতল পাতলকৈ মই বনাইছোঁ মানে মিহিকৈ বনাইছোঁ দোকানৰ দৰে ইচ্ছা কৰিলে আপোনালোকে ইয়াতকৈও পাতল কৰিব পাৰে বা অকণমান মোটাকৈও ৰাখিব পাৰে আৰু মোৰ আটাইখিনি ইতিমধ্যে হৈ গ'ল এতিয়া মই পৰিৱেশন কৰিবলৈ লৈছোঁ আৰু আপোনালোকক মই দেখুৱাই দিম দোকানৰ দৰে পাৰফেক্ট কেনেকুৱা হৈছে আৰু এয়া দেখিছেনে ভাঙি আপোনালোকক দেখুৱাই দিছোঁ কিমান কিটিক কিটিকৈ উঠিছে একেবাৰে দোকানৰ দৰে মচমচীয়া আৰু এনেদৰে আপোনালোকে বনাব এইবাৰ পূজাত তো ফ্ৰেণ্ডছ দেখিলেনে 10 মিনিটৰ ভিতৰতে আমাৰ জেলেপি ৰেডি হৈ গ'ল এইবাৰ পূজাত আপোনালোকে ঘৰতে জেলেপি বনাওক আৰু দোকানৰ জেলেপি একদম হাইজেনিক নহয় সেয়ে ঘৰতে আপোনালোকে সুস্বাদুকৈ বনাওক আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক আৰু সুন্দৰকৈ পূজাটি উপভোগ কৰক আজিলৈ ধন্যবাদ